Hey guys, welcome back to my channel Air Vlogs. To আজি মই গৈ আছো গোপাল কৃষ্ণ চাহ বাগিচা ভিডিঅ'টো চাই থাকক। তো পথাৰ সৌন্দৰ্য চাহ কিমান ধুনীয়া নীলা নীলা হৈ আছে। গোপাল কৃষ্ণ চাহ বাগিচা পাই গ'লোহি। এইখন আছে গোপাল কৃষ্ণ চাহ বাগিচা। এইখন আছে গোপাল কৃষ্ণ চাহ বাগিচা। চানবোৰ্ড আছে গোপাল কৃষ্ণ চাহ বাগিচা লিখা আছে। এইবিলাক চব চাহৰ গছ, চাহপাতৰ গছ। এইখন আছে গেট, মেইন গেট। এতিয়া বন্ধ আছে, চাইডেদি যাব পাৰে। তো আমি চাইডেদি যাম। খোলা খোলা দেখিছে ৰাস্তাত কয়লাৰ নিচিনা হেৰি পাই থৈছে। এইবিলাক বহুত ডাঙৰ চাহ বাগিচা এখন। 200-300 বিঘামান মাটি ইয়াতে আৱৰি আছে চাহ বাগিচাখনে। এয়া দেখিছেনে, এইখনে হস্পিটেল এখন আছে আৰু এইখন চানবোৰ্ড। এইবিলাক হোষ্টেল, এইবিলাক মানুহ থাকে আৰু কাম কৰা মানুহবিলাক ইয়াতে থাকে। না বেছ পাই গৈছোহি। উঠিব গৈ আছো জোলনা দলঙত। পুৰা কপি থাকে জোলনা দলঙত। ব'লা। তো গাইজ চাওক, এখন হৈছে এখন জোলনা দলং, পুৰণি ঐতিহাসিক মানে আদিম যুগৰ দলং বুলি আমি শুনা পাইছোঁ। চ' মানে দলংখন চাই লওক, এখনেই হৈছে জোলনা দলং। সাধাৰণতে জোলনা দলং বুলি ক'লে আপোনালোকেতো বুজি পাই থাকে, মানে কপি থাকে। ইয়ালৈ আহি আছোঁ, বহুত ভয় লাগি আছে অলপ, মানে কি তথাপিও চেষ্টা কৰি আছোঁ আপোনালোকক দেখাবৰ কাৰণে। তো আহিব, যদি আমাৰ ওচৰৰ কোনোবা ভিডিঅ'টো চাই আছে বৰ্তমান, মানে যদি চাই তেতিয়াহ'লে ইয়াত আহি মাজা অলপ এইফালে চাওক কিমান বাটা বুটা হৈ আছে, কিবা কিবি এইফালে চাওক। অলপ মানে ইমান ভাল নহয়, তথাপিও মানে ইয়ালৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া আমাৰ ভাই চেনেল এয়াৰ ব্লগছ। চাই লওক, মানে হৈছে এয়াৰ ব্লগছৰ মানে মেইন চেনেলটোৰ মানুহজন। সেইটো চাওক পিছফালে আহি আছে। তো এইফালে সকলোফালে চাব পাৰে। এইফালে আপোনাৰ 200 বেছি প্ৰায় 500 বিঘামান মাটি চাগে আৱৰি আছে এখন চাহ বাগিচা, যিখনৰ নাম হৈছে গোপাল কৃষ্ণ চাহ বাগিচা নামে জনাজাত। অসমৰ মেপত জিলিকি থকা এখন গোপাল কৃষ্ণ চাহ বাগিচা। ইয়াতে আমি আহিছোঁ। তো এখন চাহ তলত নদী এখন আছে। তো ইয়াত জোলনা দলং এখন। মোৰ মানে অলপ আগলৈকে ভয় লাগি আছিল। চ' কেমেৰাটো ধোৱাৰ লগতে ভয় আপোনালোকৰ কাৰণে নাইকিয়া হৈ গ'ল আৰু। চাওক ভাই, গাইজ এখন হৈছে এখন কপিলি। তো ভাই আগে আগে গৈ আছে, মই গৈ আছোঁ পিছে পিছে। চাব বল বল, পুৰা কপিছি মানে জোলনাই আৰু এখন চাপ কিদৰে লৈ থাকে গাইজ, চাপ লোৱালেই হৈ যায় খালি আনকে লোৱালেই লৰে গোটেই ব্ৰিজখন। তো ইফালে আহি গ'লোঁ। ফাইনেলি দলংখন পাৰ হ'লোঁ। আৰু ইয়াত দেখিছেনে মোটা এয়া চাওক কিমান মোটা শিকলি দি বন্ধা আছে। বনাইছে আৰু এনেকুৱা কেপাচিটি 4ডালেদি 5ডাল আছে ইয়াতে। সেইপনে 5ডাল হেৰি লগোৱা হৈ আছে। এনেকৈ ব্ৰিজখন ৰখাইছে। আৰু দেখিছেনে একদম চাওক এইবিলাক চাহপাত একদম পুৰা সেউজীয়া। এইবিলাক দেখিছেনে চব নিম গছ, কিবা কিবি গছ, চব সেউজীয়া চাহপাত। তো গাইজ এইপিনে আৰু নাযাওঁ আৰু এইপিনে। তো সিপিনে আৰু এখন নতুন ব্ৰিজ আছে, সেইখন ব্ৰিজলৈ যাওঁ। এখন ব্ৰিজ বনোৱা বেছি দিন হোৱা নাই, ব্ৰিজখন বহুত ভালে আছে। তো সেইখনো চাই আহোঁ বোলো। তো এয়া দেখিছেনে পাহাৰৰ ওপৰত চব চাহপাত আছে।
চাহগছ এইপিনে ওপৰতো চাহপাতৰ গছ আছে ইয়া হ'ল তুলি আছে আচ্ছা ব্ৰিজখন কোনফালে আছে নতুনখন আচ্ছা সেইটো নতুনখন পুৰণাখনৰ পৰা আহিলোঁ ইয়াতে মানুহবোৰ বিৰাট ভাল যি কিবা প্ৰব্লেম হ'লে বুজাই দিয়ে তো আমি ৰাস্তা বিচাৰি পোৱা নাছিলোঁ আৰু এখন দলঙত যাবৰ কাৰণে তাতে দাদাহঁতে ক'লে সেইপিনে নহয় ৰাস্তা আছে বোলে সেইপিনে যাব দিলে তো পাই গ'লোহি আৰু এখন দলং পাই গ'লোহি তো দলংখন এইখনে চাইডে একদম পুৰা লোহাৰ দি মজবুতকৈ একদম লোহাৰ দি হেৰি দি থৈ দিছে আৰু এইখিনি ঢালাই দিয়া আছে সেই পনৰ পৰা অলপ হেৰি দিয়া আছে কাঠ পাৰা আছে তো এখন জোলনা দলঙি অলপ জোলে এখন বনোৱা বেছি দিন হোৱা নাই এখন বঢ়িয়া হৈ আছে দলংখন দুটা গাঁতো আছে গাঁতবিলাকত আপোনালোকে আহে যদি অলপ সাৱধানে আহিব ভৰি সোমাই গ'লে বহুত কষ্ট পাব মানে একদম মাছ পাইছে নেকি নেই তলত কি আছে চাইছে মানে বঢ়িয়া কি আছে এইটো এটা শিল দেখিছেনে একদম পানীৰ মাজত আছে শিল দেখিছে এখন শেষলৈ আহোগৈ দেখিছেনে একদম পুৰা মোটা লোহাৰৰ ৰছী মানে অসমীয়া ভাষা ক'ব গ'লে ৰছীয়ে ন ৰছীয়ে দি বান্ধি দিছে তো আজিলৈ ইমানেই গাইজ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব